এজাহাৰ লিখাৰ নমুনা প্ৰতি মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুলিচ ষ্টেচন তাৰিখ ইয়াতে আপোনালোকৰ পুলিচ ষ্টেচনটো দি ল'ব ইয়াতে তাৰিখটো বহাই ল'ব বিষয় চুৰি হোৱা মোবাইল আৰু চিমৰ বাবে এজাহাৰ দাখিল কৰিবলৈ আৰক্ষীলৈ পত্ৰ মহোদয় মই আবেদনকাৰীৰ নাম বয়স বছৰ পিতৃৰ নাম আবেদনকাৰীৰ নামটো ইয়াতে দিব মই বুলি দি কেনে আবেদনকাৰীৰ নাম ইয়াতে বয়সটো দিব আপোনালোকৰ বছৰটো দিব পিতৃৰ নাম দিব আপোনালোকে পুত্ৰ নে কন্যা সেইটো দিব বৰ্তমান ঠিকনাটো দিব বাস কৰি আছে ইমান তাৰিখত ইয়াতে তাৰিখটো দিব অৱস্থানৰ পৰা অৱস্থানলৈ যাত্ৰা কৰোঁতে এইটো আপোনালোকৰ কোনটো ঠাইৰ পৰা মোবাইলটো হেৰাইছে সেই ঠাইটো দিব মই ক'ৰবাত পৰিবহণৰ সময়ত মোৰ মোবাইল ফোনটো হেৰুৱাইছিলোঁ মই মোবাইলটো বিচাৰিবলৈ সকলো ঠাইতে অনুসন্ধান কৰিছোঁ কিন্তু মই ইয়াক বিচাৰি উলিয়াব পৰা নাই মোবাইলটো কোম্পানীটো ইয়াতে দিব মডেল নাম্বাৰটো দিব ইয়াৰ IMEI নাম্বাৰটো দিব মোবাইল ফোনটোত ইয়াৰ ভিতৰত কোম্পানী চিমৰ ফোন নাম্বাৰটো দিব সেয়ে মই ইয়াৰ দ্বাৰা আপোনাক অনুগ্ৰহ কৰি মোৰ হেৰুৱা মোবাইলৰ বাবে এজাহাৰ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছোঁ এজাহাৰখনৰ এটা সত্যায়িত প্ৰতিলিপি অনুগ্ৰহ কৰি মোক প্ৰদান কৰা হ'ব পাৰে যি মোক চিমটো আৰু অধিক অৱৰোধ কৰাত আৰু ভৱিষ্যতৰ প্ৰসংগৰ বাবে সহায় কৰিব মই কৃতজ্ঞ হ'ম যদি আপুনি অনুগ্ৰহ কৰি হেৰুৱা মোবাইলটো বিচাৰি উলিয়াবলৈ আৰু পুনৰুদ্ধাৰ কৰিবলৈ কোনো পদক্ষেপ লয় আপোনাৰ আন্তৰিকতাৰে স্বাক্ষৰ ইয়াতে আপোনাৰ চাইনটো দিব আবেদনকাৰীৰ নামটো ইয়াতে দিব সম্পূৰ্ণ ঠিকনাটো দিব ফোন নাম্বাৰটো দিব এনেকৈ লিখে এখন এজাহাৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ